নমস্কাৰ, মই চন্দনাই মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজত লৈ আহিছোঁ পানীপুৰিৰ ভিডিঅ'। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে মই লৈ লৈছোঁ পেকেটৰ ফুচকাটো, আপোনালোকৰ দোকানৰ পৰা আনি ল'ব পাৰে। আৰু মই এতিয়া ফুচকাটো ধুনীয়াকৈ ইয়াত বহাই দিছোঁ। তেলটো গৰম হোৱাৰ পিছত ধুনীয়া ফুলিছে, চাওকচোন। মই এটা এটাকৈ বহাই দিছোঁ ইয়াতে ধুনীয়াকৈ। এয়া মোৰ ফুচকা ৰেডি হৈ গ'ল। ফুচকাটো ধুনীয়াকৈ মই এটা বাচনত লৈ লৈছোঁ। এয়া হৈছে আলু পিটিকা। মই পিঁয়াজ, জলকীয়া, নিমখ গোটেইখিনি এড কৰি দিছোঁ। ধুনীয়াকৈ এড কৰি দি ধুনীয়াকৈ সানি দিছোঁ। তেলেৰ পানীখিনি মই অলপ টাইম তিয়াই থৈ দিছিলোঁ। ইয়াত মই গোটেইখিনি বস্তু এড কৰি দিছোঁ। এয়া আমাৰ ফুচকা ৰেডি হৈ গ'ল। আৰু ছোৱালী মানুহৰ ফুচকাটো খুবেই প্ৰিয়, গতিকে মোৰো প্ৰিয়। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা ঘণ্টিটো বজাই দিব।